নমস্কাৰ মই Saikia আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি আমি বাম্পাৰ অফাৰ দিম। আজি পুৰা অফাৰৰ ওপৰতে আজি হেৰি কৰিম। আজি এযোৰৰ লগত এযোৰ ফ্ৰী থাকিব। আজি আমি আপোনালোক চাই থাকিব। আমি 3-4টামান আইটেম লৈ আহিম। এযোৰৰ লগত এযোৰ ফ্ৰী থাকিব। প্ৰাইচটো বেলেগ বেলেগ হ'ব আৰু ইয়াৰ মাজত আগতে মই এটা কথা কওঁ, যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ ছাবস্ক্ৰাইব নকৰিলে আপোনালোকে এদিন চাব পাৰিব, নেক্সট দিনা আকৌ আপোনালোকে আমাৰ ভিডিঅ' চাব নোৱাৰিব পাৰে, কাৰণ যাই নাথাকে। ছাবস্ক্ৰাইব কৰি ল'লে ভিডিঅ'টো যাই থাকে। আৰু 2 নম্বৰ কথাটো হৈছে কি, ছাবস্ক্ৰাইবাৰসকলক আমি অফাৰ দিওঁ। সেয়ে আপোনালোকে কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আপোনালোকৰ কাৰণেও ভাল হ'ব এইটো। আৰু এতিয়া মই আৰু এটা কথা কওঁ, আপোনালোকে পাৰলৈকে আমাক কমেণ্ট কৰিব, ভাল লাগিলে ভাল লগা বুলি ক'ব, আৰু যিকোনো যি আছে তেনেকুৱা ইচ্ছা কৰিব আৰু লাইক কৰিব। এতিয়া মই দেখাবলৈ আৰম্ভ কৰোঁ। আমি এতিয়া আৰম্ভ কৰিম। মই এইটো ওপৰত দেখাম, কাৰণ এইটো হৈছে স্লেব কটন। ইয়াৰ ভিতৰত বিভিন্ন থাকিব। মই দুটাকৈ দেখা যাম, কাৰণ এযোৰ লগত এযোৰ ফ্ৰী বুলি ক'ব লাগিব, বা দুযোৰ একলগত দামটো হ'ব আপোনালোকৰ একেবাৰে বহু বুলি ক'ব লাগিব। বহু পৰিমাণে এইটো অফাৰ দিয়া হৈছে 890 টকা, মাত্ৰ 890 টকা। এইটো এটা ডাইৰেক্ট হ'লচেল প্ৰাইজত দিয়া হৈছে। কিন্তু আপোনালোকে এইটো মই যিসকল দোকান যিসকলৰ আছে, মই তেওঁলোকৰ কাৰণে, আমাৰ ৰিটেইল গ্ৰাহকসকলৰ কাৰণে কৈছোঁ, এইটো আমাৰ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে হ'ব 890 টকা। আৰু আনছাবস্ক্ৰাইবাৰসকলে এইটো 950 টকাৰে কিনিব লাগিব। ইয়াৰ মই যিকোনো এটা খুলি দেখাম। মই এইটোৱে খুলি দেখাম, আপোনালোকে চাই থাকিব। মই প্ৰথমতে ইয়াৰ চাদৰখনেই খুলি দেখাই আছোঁ। এইটো এনেকুৱা হ'ব। মই কেমেৰা ক্ল'জ দেখাবলৈ চেষ্টা কৰি আছোঁ, ওচৰৰ পৰা দেখালে সুবিধা হ'ব চোৱাত। এইটো হ'ব আচলটো। আৰু এইকেইটা ছাইড পটিকেইটা ডাঙৰ ডাঙৰ দিয়া আছে। এইটো ভাল হ'ব। ছাইড পটিকেইটা লগোৱাৰ পিছত আৰু সুন্দৰ এটা চাদৰখন ভাল লগা হ'ব। ইয়াত দুটা বগা আৰু এইটো সোণালী কালাৰত দহি গুঠিব, বহুতে ভাল লগা হ'ব। আৰু মই এতিয়া এইখন হৈছে ইয়াৰ মেখেলাখনো যথেষ্ট ওপৰলৈকে বুটাবিলাক দিয়া আছে। মই ইয়াৰ পিছত মই ব্লাউজ পিচটো দেখাম। ব্লাউজ পিচটো চাব। এইটো ব্লাউজ পিচৰ এইটো হাতত যাব আৰু উকা হ'ব। যিহেতু এতিয়া উকা ব্লাউজ পিচৰ ডিমাণ্ডটো বেছি, সকলোৱে কৈ আছে উকা ব্লাউজ পিচে লাগে। সেয়ে আমি অৰ্ডাৰ অনুযায়ী এইবাৰ এইটো এনেকৈ আনিছোঁ। আৰু এইটো যথেষ্ট কাপোৰ দিয়া আছে। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ চিলাই ল'ব পাৰিব, কিন্তু শকত হ'লে এইটো হাতটো চুটি হ'ব, কিন্তু এনেই গোটেই বডিটো আহি যাব। এতিয়া মই ইয়াৰ লগত এইটো এটা কালাৰ থাকিব। এইটো হ'ব 890 টকা। এইটো এটা হৈছে একেবাৰে হ'লচেল প্ৰাইচ। ইয়াৰ লগত মই নেক্সট এই দুটা দেখাইছোঁ, এই দুটা আহিব। কিন্তু মই ইয়াত আৰু এটা কথা কওঁ, আপোনালোকে কালাৰটো ইচ্ছা অনুযায়ী সলাই ল'ব পাৰিব। ধৰি লওক মই আগত সেই দুটা দেখাইছিলোঁ, কিন্তু এই দুটাৰ লগতো ল'ব পাৰিব যদি ইচ্ছা কৰে। নহয় মই এই দুটা লাগে এনেকৈ ল'ব পাৰিব। কিন্তু কাপোৰ এইটোৱে আহিব। এইটো একেবাৰে ছফ্ট হয়, মিহি, একেবাৰে গৰমত পিন্ধিবৰ কাৰণে ইমানেই ভাল হ'ব যে আপোনালোকে লৈ চোৱাৰ পিছত গম পাব। আৰু আমিয়ে এনেকুৱা এটা আমাৰ অনলাইন চেনেল যে সুজিত শইকীয়া কোম্পানী, যিয়ে ইমান কমত দি আছে, তাৰ কাৰণে আমাক বহুতে বেয়াও পাইছে, আমালৈকে ফোনো আহিছে। কিন্তু আমি সেইবিলাকক কাণ নকৰোঁ, আমি আমাৰ অফাৰ দিয়ে থাকিম। এই দুটাও হ'ব, চাই থাকিব। মাত্ৰ আপোনালোকৰ সঁহাৰি পালে আপোনালোকক যিমান পাৰোঁ কমত দিবলৈ সদায় চেষ্টা কৰিম, আৰু এইটো চলি যাই থাকিব। এইটো মই এনেই অকণমান জাষ্ট এনেই দেখাম, গোটেই খুলি নেদেখাওঁ। এইটো এনেকৈ থাকিব বুটাটো। ইয়াৰ লগত এইখন থাকিব। মই এইকাৰণে খুলি নেদেখাওঁ, একেই হ'ব। ইয়াৰ কালাৰটো বেলেগ হ'ব। এতিয়া মই আৰু দুটা কালাৰ দেখাই আছোঁ। আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব। এইটো এটা হ'ব, এইটো হোৱাইটত আহিব। এইটো এটা আহিব। নেক্সট মই এইটো এটা হ'ব।
এইটো লগত আহিব। মই এইটোৰো অকণমান খুলি দেখাই আছোঁ বটল গ্ৰীণ। দামটো আকৌ কৈছোঁ, ইয়াৰ দামটো আহিব 890 টকা। ইয়াৰ ডেলিভাৰী চাৰ্জ এক্সট্ৰা থাকিব। এইটো হৈছে আচলটো, এনেকৈ বুটাবিলাক দিয়া আছে। এনেই কিন্তু এইটো অকল এটা ছেট ল'বলৈ গ'লে, আপোনালোকৰ এইটো 800 টকা আহিব। কিন্তু এতিয়া যিটো অফাৰ দি থকা হৈছে, অফাৰৰ কাৰণেহে আপোনালোকে এইটো হ'লচেল দামত পাই আছে। কিন্তু এনেই এইটো কিনিবলৈ যদি আপোনালোকে যিকোনো দোকানত যায়, এইটো 800 টকাই ল'ব। মোৰ পৰা ল'লেও আপোনালোক 800 টকাই ল'ম অকল এটা ল'লে। আৰু এতিয়া যিহেতু অফাৰ দিছোঁ, অফাৰৰ কাৰণেহে পাইছে। আমাৰ যিসকল ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে যিহেতু আমি এটা অফাৰ ৰাখিবই লাগিব। আমি প্ৰতিটো মাহতে বহুকেইটা অফাৰ দিবলৈ চেষ্টা কৰোঁ, সেয়েহে দি আছোঁ। আপোনালোকে ভাল লাগিলে লাইক কৰিব। আৰু বহুতেই আমাৰ চেনেলটো চাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সকলোও কৈছোঁ ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আমাৰ দেখাই থকাত সুবিধা হয়। মই ইয়াৰ এইকেইটা কালাৰ দেখালোঁ, আৰু 2-এটা কালাৰ দেখাবলৈ চেষ্টা কৰিম। ভাইটি 2-এটা কালাৰ দি দিয়া আছে নহয়, দি দিয়া যিকেইটা কালাৰ আছে গাঁতটো দি দিয়া। আৰু ইয়াতো আছে কালাৰ যথেষ্ট আছে। মই কালাৰকেইটা এনেকৈ দেখাইছোঁ। এইকেইটা হ'ব। ইয়াৰো মই ডিজাইন 2টা দেখাম। আজি ভিডিঅ'টো অকণমান দীঘল হ'ব, যিহেতু আমি বহুদিন দীঘল ভিডিঅ' দিয়া নাই। আজি অকণমান দীঘল কৰিয়ে দিম। ইয়াৰ এই 2টা কালাৰ চাব পাৰে। দামটো কিন্তু আকৌ কৈছোঁ 890 টকাই হ'ব। ইয়াৰে মই গ্ৰে কালাৰটো খুলি দেখাইছোঁ অকণমান। ইয়াৰ বুটাটো অকণমান বেলেগ হ'ব। এইটো এনেকুৱা থাকিব। আচলটো একেবাৰে সুন্দৰ আচল দিয়া আছে। এইটো ডাঙৰ বৰফি ডিজাইন, এইটো নতুনকৈ আহিছে। মই আগত বহু কাপোৰ বিক্ৰী কৰিলোঁ, হাজাৰ পিচ বিক্ৰী কৰিলোঁ। এইটো ডিজাইন দেখা নাছিলোঁ, কিন্তু ভাল লাগিছে। আপোনালোকে এইটো ট্ৰাই কৰি চাব পাৰে। আৰু গোটেই গাত এইটো এনেকৈ বুটা থাকিব। ইয়াৰ লগত এইটো থাকিব। এইকেইটা ডিজাইন একেই হ'ব, আগত দেখালোঁ। ইয়াৰ দাম আহিব 890 টকা, ডেলিভাৰী চাৰ্জ এক্সট্ৰা থাকিব। মই সেইটো আকৌ কৈছোঁ। এই 2টাও থাকিব। কালাৰ যথেষ্ট আছে, আপোনালোকে মাত্ৰ কালাৰটো চিলেক্ট কৰি ল'ব। এইটো এটা হ'ব আনকমন কালাৰ, এইটো এটা ল'ব পাৰে। এইটো একেবাৰে আনকমন কালাৰ। কিন্তু মই আপোনালোক আৰু এটা কথা দেখাই থাকোঁতে, আপোনালোকে কালাৰ যেনে দেখাইছে ছেম দেখা পাব, একেই হ'ব। ইয়াত কোনো ধৰণৰ সলনি নহয়, কালাৰ ছেম আহিব। সেয়ে আপোনালোকে চাই থাকিব। আমি আজি যিটো অফাৰ দি আছোঁ, এইটো এটা বাম্পাৰ অফাৰ দি আছোঁ। আৰু এইটো হৈছে হ'লচেল ৰেট। এইটো মই দেখাম আৰু দেখাম। এই 2টাও হ'ব। এইকেইটা হ'ব 890 টকা। আকৌ মই দামটো কৈছোঁ, কিন্তু পিন্ধি ইমানেই ভাল পাব, বহুত ছফ্ট হ'ব। আমি যিকোনো অসমৰ নহয়, আমি আমাৰ ভাৰতৰ যিকোনো ঠাইলৈ আমি কুৰিয়াৰ কৰি পঠাই দিওঁ। আৰু বহুতো মই এটা কথা কওঁ, কেতিয়াবা কুৰিয়াৰত আমাৰ অকণমান টাইম লয়, বিশেষ প্ৰব্লেমৰ কাৰণে কেতিয়াবা হয়তো 5 দিন সময় বা 6 দিন সময় লৈ লয়। কিন্তু আমি পাৰালৈকে 2 বা 3 দিনৰ ভিতৰতে দিবলৈ চেষ্টা কৰোঁ। সেয়েহে আপোনালোকে আমাৰ চেনেলত চাই যি ভাল লাগে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ ওপৰত নম্বৰটো দিয়াই থাকে। আমি সকলো সময়তে ৰেছপন্দ দিওঁ। কিন্তু এটা কথা কওঁ, ৰাতিপুৱা মৰ্ণিং সময়ত আপোনালোকে বেছি ফোন নকৰিব, কাৰণ মোৰ উঠাতে অকণমান দেৰি হয়। ৰাতি মোৰ কিছুমান কেতিয়াবা ভিডিঅ' বনাওঁতে বা বহুত কাম কৰিব লগা থাকে, সেয়ে দেৰি হয়। আপোনালোকে মৰ্ণিং 9টাৰ পিছত কল কৰিব, আৰু মেছেজ যিকোনো সময়তে কৰিব, তাত কোনো অসুবিধা নাই। মই ৰিপ্লাই দি দিম টাইম ওলাই। নেক্সট আমি আকৌ এটা আইটেমৰ ফালে আগবাঢ়োঁ। আমি আকৌ এটা দেখাম। এতিয়া এইটোৰ লগত আমি ইয়াৰ এই 2টা অফাৰ থাকিব। এটা হ'ব ঘিচা ছেট, আনটো হ'ব ষ্টেপল কটন। এইটো ভাল, একেবাৰে ভালটো হয়। সেয়েহে মই এটা খুলি দেখাম, বাকীবিলাক খুলি নেদেখাওঁ। আপোনালোক বাকীবিলাক কালাৰ দেখাম, আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব। মই এইটো পিচ বা এইটো পিচ আছে, মই যিকোনো এটা পিচ দেখাম মই খুলি। ইয়াৰে মই এইটো এটা আছে, ব্লুৰো বহুকেইটা আছে। এটা ডাৰ্ক, এটা অকণমান লাইট। মই যিকোনো এটা খুলি দেখাম। পিংক কালাৰ নহয়, বেলেগ এটা কালাৰ খুলি দেখালে আপোনালোক বেছি সুবিধা হ'ব। বেলেগ এটা কালাৰে খুলি দেখাওঁ। ঠিক আছে বাৰু, মই পিংকটোৱে খুলি দেখালোঁ। ইয়াৰ এইটো ডিজাইন মই এইকাৰণে খুলি দেখাইছোঁ, যাতে আপোনালোকৰ বাকীবিলাক ভিতৰত কেনে আছে কাপোৰটোৰ ডিজাইনটো চাবলৈ সহজ হয়। সেয়ে আপোনালোকে চাই থাকিব।
এইটো এনেকৈ বুটা থাকিব। তাৰপিছত এইটো হ'ব আচলটো। আৰু এতিয়া মই ছাইড পটিকেইটা দেখাই আছোঁ। এইকেইটা হ'ব ছাইড পটিকেইটা মই ওচৰৰ পৰা দেখাইছোঁ, কাৰণ যদি কেমেৰা ক্ল'জ নেদেখাওঁ আপোনালোকৰ চোৱাত অসুবিধা হ'ব। এইকেইটা হ'ব ছাইড পটি 6টা দিয়াই আছে। ছাইড পটি 6টা লগোৱাৰ পিছত খুবেই ভাল লগা হয় কাপোৰটো। কালাৰটো ছেম যি কালাৰ দেখিছে তেনেকুৱাই হ'ব। ইয়াৰ লগত আমি কৈছিলোঁ যে এইটো এটা থাকিব, এইটো খুবেই ভাল হয় কাপোৰটো গৰম পিন্ধিবৰ কাৰণে। এইটো আহিব 690 টকা, মাত্ৰ 690 টকা দুযোৰ পাব। এতিয়া মই আকৌ এটা বেলেগ এটা, এইটোৰ লগত এইটো এটা আহিব। এইটো এটা একেবাৰে অফাৰতে আহিব। এইটো হ'ব 690 টকা। মই অকণমান আগতে খুলি দেখালোঁ এইটোৰ, আৰু মই এইটো খুলি নেদেখাওঁ। এইটো এনেকৈ আহিব, কিন্তু স্ক্ৰীনশ্বটটো ল'বৰ কাৰণে মই দেখাইছোঁ। নেক্সট এটা হোৱাইটত দিছোঁ। হোৱাইটত এইটো এটা হ'ব। যদি আপোনালোকে এই ঘিচা ছেটটো অকণমান সাল সলনি কৰি ল'ব বিচাৰে, কোনো অসুবিধা নাই, হৈ যাব। সেইটো সাল সলনি কৰি দিম। আপোনালোকে স্ক্ৰীনশ্বটটো লৈ মোক মাথো জনালেই হ'ল। বা আৰু মই এনেকুৱা আমাৰ ছাবস্ক্ৰাইবাৰ পাইছোঁ, মোৰ বেয়াও লাগিছে। মানে বহুতে স্ক্ৰীনশ্বটটো ল'ব নাজানে, কেনেকৈ ল'ব লাগে মোক হেৰি কৰিছে। কোনো কথা নাই, মোৰ ক'লে হ'ল যে মই শেষৰ ভিডিঅ'টোত চোৱা ভিডিঅ'টো বুলি ক'লে হ'ল, মই ফটোবিলাক দি দিম, মই নিজে ফটোটো মাৰি দিম। এইটোৰ লগত এইটো আহিব। এইটো হ'ব 690 টকা, মাত্ৰ 690 টকা হ'ব। মই আৰু দেখাই আছোঁ। এইটো হ'ব। নেক্সট কালাৰ যথেষ্ট আছে। এইটো এটা আছে কালাৰ, এইটো এটা হ'ব। মইতো খুলি দেখালোৱে, কিন্তু যদি মই আপোনালোক আৰু এটা খুলি দেখাব লাগে, মই খুলি দেখাই আছোঁ, কোনো অসুবিধা নাই বাৰু। এইটো এটা আহিব, এইটোৰ লগত এইটো থাকিব। এবাৰ আমি আকৌ এটা আগবাঢ়ো আন এটা হ'লে। এতিয়া মই ইয়াৰ মাজত এটা নতুন আইটেম আহিছে, মই সেইটো দেখাই আছোঁ। এইটো হ'ব, এইটো মই কমপ্লিট ৰেডি হৈছে। এইটো মই এতিয়া আপোনালোক খুলি দেখাম। কমপ্লিট 100% এইটো কটন হয়, ইয়াত কোনো অসুবিধা নাই। এতিয়া মই দেখাইছোঁ। এইটো ইয়াত চাই লওক, এনেকৈ দহি গুঠাই আছে, কমপ্লিট ৰেডি। আৰু ইয়াৰ মেখেলাখনো মই দেখাই আছোঁ। এইখন হ'ব ইয়াৰ মেখেলাখনো ৰেডি কৰাই আছে। ব্লাউজ পিচটো এইটো থাকিব। ইয়াৰ দাম আহিব মাত্ৰ 800 টকা। কাৰণ ইয়াৰ দামটো এইকাৰণে অকণমান দামটো আহিব, কাৰণ ৰেডি কৰাই আছে ইয়াত কোনো অসুবিধা নাই। আপোনালোকৰ এনেই এইখিনি কৰিবলৈ গ'লে বা গুঠিবলৈ গ'লে, এই দুটা মেখেলাখন চাদৰ চিলাবলৈ গ'লে 400 টকা লয়। কিন্তু আমি ইয়াৰ পৰা 400 টকাটো যদি ইয়াৰ পৰা বাদ দিয়া যায়, তেনেহ'লে আপোনালোকৰ এইটো 500 টকাহে হয়। 500 টকা নহয়, 400 টকা হয়। কিন্তু আমি ইমান কমত দিছোঁ যে এইটো কাপোৰ পিয়'ৰ কটন, আৰু কালাৰৰ একেবাৰে গেৰাণ্টি দিব পাৰি, একেবাৰে ভাল হয় কালাৰটো, কাপোৰটো। সেয়ে মই এইটো দেখালোঁ। এইটো আহিব 800 টকা। যদি কাৰোবাক লাগে স্ক্ৰীনশ্বটটো লৈ মোক জনাব। মই আকৌ অকণমান দেখাইছোঁ। এইটো এনেকৈ ৰেডি কৰাই আছে। কাপোৰটো মই ক্ল'জ দেখাইছোঁ। কালাৰটো যেনে দেখিছে তেনেই হ'ব, ইয়াত অকণো সাল সলনি নহয়। এতিয়া আকৌ আমি নতুন আন এটা আগবাঢ়োঁ। আমি শেষত আৰু এইটো দেখাইছোঁ। এইটো অফাৰ আহিব। এইটো পিয়'ৰ কটনে হ'ব, এইটো স্লেব কটন হ'ব, একেবাৰে মিহি যোৰা। এইটো এটা বেলেগ হয়। এই যোৰাটোৰ প্ৰাইচ আহিব মাত্ৰ, একেবাৰে কম, মাত্ৰ আহিব 800 টকা। মাত্ৰ দুটা মিলি 800 টকা আহিব। এযোৰ লগত এযোৰ ফ্ৰী থাকিব। মই ইয়াৰ আৰু বেলেগ আছে, মই বেলেগ দেখাই আছোঁ। দুই এটা কাটি দি আছোঁ। এইটো এটা হ'ব, এইটো মাত্ৰ 800 টকা আহিব। এইটো এটা হ'ব, এইটো হ'ব মাত্ৰ 800 টকা। এনেকুৱা